হেল্ল' অ' মাক দিয়াচোন ফোনটো। অ' বৰুৱানী অ' কলিতানী নহয়নে বাৰু? অঁ কওকচোন কওক। কিনো কৰি আছে? পুতেকৰ হাতত দেখোন ফোনটো বৰ দি থয় আজিকালি। হয়, আমাৰ মানে সেই ল'ৰাৰ মানে অনলাইন ক্লাছবোৰ হৈ থাকে। আপোনাৰ আৰু সেই মইনা নিচিনা নহয়। অঁ সেই মানে একদম ব্যস্তই হৈ থাকে জানে, মোবাইলটোৱে মানে ৰক্ষাই নাপায়, ইমান অনলাইন ক্লাছ ঐ। মই যে মোবাইলটো চাবলৈয়ে নোপোৱা হৈছোঁ আজিকালি। আজিকালি আপোনাৰ ফেচবুকত ফটো এখন দিবলৈ নোপোৱা হ'লোঁ, হোৱাটছআপৰ আনকি ষ্টেটাছকেইটাও চাব নাপাওঁ অ'। অ' সেইটোহে কথা, মই আকৌ সেই বেলেগ বুলি ভাবিছিলোঁ পাই। বাৰু কওকচোন আপুনি কি কাৰণেনো ফোন কৰিলে মোক এই সময়ত? অঁ মোৰ মানে আপোনালোকৰ এটা দৰকাৰী কথা আছিলে গম পায়। কালি যে আমাৰ এই মইনাৰ কথা যে আপুনি ঘৰত আহি লগাই থৈ গৈছিলেহি, বোলো ময়ো আপোনাক কথা এটা কওঁচোন। হেৰি হ'ল, কথাটো মানে কি হ'ল দেই, কালি মানে মই দোকানলৈ গৈছিলোঁ আৰু তিনিআলিলৈ। আপোনাৰ ল'ৰাটোৱে আৰু এইটো কি বুলি কয়, এইটো হেৰি কমলা ফল নে কি এইটো, অঁ সেই তেনেকুৱা পেকেট কিনি ডাইৰেক্ট এনেকৈ মুখত বাকিছোঁ অ'। তাকে বোলো কওঁ আপোনাক কথাষাৰ। সেইটো আপুনি কি ক'লে? সেইটো চৰ্টত কেপি বুলি কয়, এনেই কমলা পচন্দ। শব্দবোৰ ভালকৈ ফুটাই ক'ব নাজানিলে ফোন নকৰিব আকৌ। আৰু শুনক, মোৰ ল'ৰাই সেইবোৰ বস্তু আজিলৈকে মুখতে দি পোৱা নাই, আনকি মোৰ ল'ৰাই আজিলৈকে চফগুটিকেইটাও খাই পোৱা নাই গম পালে। সেইবিলাকতো আপোনাৰ কেপটো দূৰৰে কথা। তেনেকৈ কথাবোৰ নক'ব দেই আপুনি। এজনী মিছাকে লগনীজনী ফুটনিজনী। হ'ব এতিয়া ৰাখিছোঁ, ৰাখক। ঐ লাজ পালে মানে আপুনি? মোৰ পুতেকটো একদম ধোৱা তুলসী পাত। টোপ পৰিবলৈকে নিদিয়ে একেবাৰে। আমি দেখাটোহে কৈছোঁ আৰু, আপোনাৰ নিচিনাকৈ লোকৰ ঘৰত আহি আমি কথা লগোৱা নাই নহয়। হ'ব দিয়ক, ৰাখক আৰু এতিয়ানো সেইটো নকৈ ক'ব কিনো একেবাৰে। The next day. অ' বৰুৱানী কি কৰি আছেনো? অঁ আছোঁ এনেইহে আছোঁ পাই। অঁ ময়ো এনেই আছোঁ পাই। মই বোলো হেৰি আপোনাক সেই নিমন্ত্ৰণ এভাগ দিওঁ। অঁ হয় নেকি? অঁ নিমন্ত্ৰণ মানে মোৰ মানে কাইলৈ সেই মইনাৰ মানে এই জন্মদিন পৰিছে নহয়। কেলৈ আমাৰ মইনাৰ কাইলৈ জন্মদিন আছিলে জানো? এজনে পাহৰিলি। অঁ তাকে বোলো সেই বাপেকেও কৈছে এইবাৰ বোলে অকণমান ডাঙৰকৈ পাতোক আৰু পাৰ্টি এটা দিম বুলি কৈছে মানে। অঁ বোলো আপোনাকো সেই মাতো আৰু ঘৰৰে মানুহ বুলি ন। আহিব দেই বৰুৱানী, আহিব। মই ঘৰত দেখা পালে বহুত ভাল পাম। অঁ ঠিক আছে, হ'ব দিয়ক। অ' বৰুৱানী আৰু এটা কথা দেই, কাইলৈ মানে হেৰি গিফ্ট এটা লৈ আহিব ভাল আৰু। No. এনেকৈ মানে চবকে খুজিব নোৱাৰি নহয়, আপুনি ঘৰৰ কাৰণে খুজিলোঁ আৰু। কালি দেখোন মোৰ ল'ৰাৰ কথা দেখোন আপুনি বৰ কৈছিলে দেখোন, আৰু আজি কেলেনো বাৰ্থডেলৈ মাতিছে? নেযাওঁ যা। এজনীয়ে কেনেকৈ ধৰি আছে চা কথাটো। কালি কথা গ'ল আৰু ময়ো পাহৰিলোঁ আৰু তাতে পেলালোঁ কথা। ধৰি নাথাকিবা এনেকৈ এইবোৰ ধৰি নাথাকে নহয় কথাবোৰ। মই আকৌ তাক নিজৰ ল'ৰা বুলি ভাবিহে কৈছিলোঁ কথাটো। ধৰি নাথাকিবা দেই। আহিবা পাই, নাহিলে বৰ বেয়া পাম দেই। হ'ব দিয়ক আৰু আপুনি কৈছে এতিয়া আৰু ধৰি থাকিব পাৰোঁনে আৰু। যাম দেই কলিতানী যাম। হ'ব দিয়ক ৰাখিছোঁ, থৈছোঁ। অঁ ঠিক আছে, হ'ব দিয়ক ৰাখিছোঁ দেই। হেল্ল' অ' বৰুৱানী। অ' কলিতা, কাইলৈ আমাৰ সেই মইনা জন্মদিনটোত আহিব আকৌ আপুনি দেই। এজনীও মাতিছে চা, মই যাম পাই, কেলেই নাযাম বাৰু। মই আকৌ আপুনি সেই নামাতিলে বেয়া পাব যে, সেইকাৰণে বোলো মাতি দিওঁ আকৌ। আপুনি আকৌ এওঁক আকৌ নক'ব মই আপোনাক ফোন কৰি মাতিছোঁ বুলি। নকওঁ, একদম নকওঁ। ঠিক আছে। ধুনীয়া যদি হৈ আহিব লাগিব আকৌ। আপুনি চিন্তাই নকৰিব, মই একদম ৰঙিলীজনী হৈ যাম। অঁ হ'ব, থৈছোঁ।
পেহীয়ে হ'ব নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন আৰু যদি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।